নমস্কাৰ দৰ্শকসকল মোৰ বুলিছ কিচেন ৰেচিপি চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। আজি মা সৰস্বতীৰ পূজা, গতিকে গা পা ধুই আহি মাক ভক্তি কৰিলোঁ। লগতে আজি 26 জানুৱাৰী তালৈকো যাম। তাতে কি কি হয় আপোনালোককো দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মঙ্গলদৈ কছাৰী মৈদান আহি পালোঁ। নিৰন্তৰ চলাই আহিছে দুৰ্নীতি আৰু সকলো ধৰণৰ অপৰাধৰ বিৰুদ্ধে সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াসৰ যি নীতি আমাৰ দুইখন চৰকাৰে, কেন্দ্ৰ আৰু ৰাজ্যৰ এই দুইখন চৰকাৰে যি ধৰণৰ সকলো অঞ্চললৈকে মনোযোগ প্ৰদান কৰিব লাগে। অন্ন, বস্ত্ৰ, বাসস্থান যে উত্তৰ পুৰুষৰ কাৰণে কিন্তু আমাৰ আগৰ প্ৰজন্মই নাভাবিলে। জীৱনৰ উন্নয়নৰ লগতে সমাজখনৰ ক্ষেত্ৰতো যাতে কিছু কাম কৰা হৈছে আৰু আছিলে। ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ উন্নয়ন ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ বাবে উদ্যান সমগ্ৰ উন্নয়ন যোজনা, নিম্নতম সমৰ্থন মূল্যত ধান ক্ৰয় আঁচনি, গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি, এই জিলাখনতো ব্যাপক ধাৰাত এই আঁচনিৰ ৰূপায়ণ আগবাঢ়িছে। এয়া জনস্বাস্থ্য কাৰিকৰী বিভাগ মঙ্গলদৈ সংবাদ দলৰ ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি গণৰাজ্য দিৱসৰ প্ৰদূষণ নিৰ্মাণ কৰিছে। ইয়াৰ পিছতে প্ৰস্তুত কৰা স্বাস্থ্য বিভাগৰ প্ৰশিক্ষণ মঙলদৈ অঞ্চলৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধীনত দৰং দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জিলাখনৰ বানপানী ধুমুহা, নদীৰ গৰা সমূহে ভলাণ্টিয়াৰ, চিভিল ডিফেন্স ভলাণ্টিয়াৰৰ সহযোগত ক্ষিপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য কাৰ্য সম্পন্ন কৰা সংক্ৰামক আৰু জনসাধাৰণৰ মাজত সজাগতা তথা এখন সুৰক্ষিত জিলা হিচাপে প্ৰস্তুত কৰা যিসমূহ আঁচনি পদক্ষেপ তাত সকলো ৰাইজ অনুষ্ঠান প্ৰতিষ্ঠান
আৰু বিভিন্ন ধৰণৰ নৃত্য প্ৰদৰ্শন আছিলে ভিডিঅ'টো বহুতো দীঘলীয়া হৈ যায় সেইকাৰণে সামৰণি মাৰিলোঁ ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কমেণ্ট কৰি